নমস্কাৰ, আহক আজি গমৰ লাড়ু বনাওঁ ঘৰতে। তাৰ বাবে মই এবাটি আটা, 1/4 কাপ গম, আধা কাপমান নাৰিকল, কেঁচা নাৰিকলে লৈছোঁ আৰু 1 কাপমান ড্ৰাই ফ্ৰুটছ লৈছোঁ, এলমণ্ড, কাজু, খেজুৰ আৰু কিচমিচ। এটা কেৰাহীত মই গমখিনি ভাজি ল'ম, অলপ অলপকৈ ভাজি ল'ম, তেতিয়া সুন্দৰকৈ ফুলি উঠে। আৰু গমখিনি ৰঙচুৱা হোৱাৰ পিছতে নমাই থ'ম। প্ৰায় 3 গুণমান হৈ যায় আৰু সেইটো কেৰাহীতে মই এলমণ্ড আৰু কাজুখিনি ভাজি লৈছোঁ, মুগা বৰণীয়া হোৱাত নমাই থৈছোঁ আৰু তাতে মই কাটি লোৱা কিচমিচখিনি আকৌ ভাজি লৈছোঁ। এইখিনি সুন্দৰকৈ ফুলি যায়, আধা মিনিটমানতে হৈ যায়। আৰু এতিয়া মই এই কেৰাহীটোত আৰু 2 চামুচ ঘি লৈছোঁ। ঘিখিনি গলাৰ পিছত মই এতিয়া তাতে কেঁচা নাৰিকলখিনি ভাজি ল'ম। শুকান নাৰিকলো ল'ব পাৰে আপোনালোকে, মোৰ ঘৰত কেঁচা নাৰিকল আছিল। চ' এইখিনিও মুগা বৰণীয়া হৈছে সুন্দৰ। আৰু এতিয়া মই কেৰাহীটোত আটাখিনি ভাজি ল'ম। আটাখিনিও মুগা বৰণীয়া হোৱালৈকে ভাজিম, সুন্দৰ গোন্ধ এটা ওলায়। আৰু ইতিমধ্যে ঠাণ্ডা হোৱা গমখিনি মই এটা মিক্সিত অকণমান ইলাচি আৰু জালুকৰ গুড়ি লৈ আধা পিচা কৰিম, একেবাৰে মিহি কৰিব নালাগে। আৰু তাতে মই ড্ৰাই ফ্ৰুটছখিনিও ঠিক একেধৰণে গুড়ি কৰিম, সম্পূৰ্ণ মিহি নকৰোঁ। গোটেইখিনি মিক্স কৰি লৈছোঁ। আঙুৰখিনি গুড়ি কৰি ল'ব নালাগে, এইখিনি কাটি ল'লে হ'ল সৰু সৰু কৰি। আৰু মই 3/4 এভাগমান চেনিও পাউডাৰ কৰি ল'ম গ্ৰাইণ্ডাৰত, সেইখিনিও মিক্স কৰি ল'ম। আৰু খেজুৰখিনিও গুড়ি কৰি ল'ম গ্ৰাইণ্ডাৰত। এইখিনিয়ে লাড়ুটো বন্ধাত সহায় কৰে, কাৰণ আঠাজাতীয় হয়। আপোনালোকে ড্ৰাই খেজুৰটো নহয়, অকণ আঠাজাতীয় খেজুৰটো কিনিব। ইতিমধ্যে মোৰ আটাখিনি হৈ গৈছে ভাজি। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। নাৰিকল, ড্ৰাই ফ্ৰুটছৰ গুড়ি, কিচমিচ, এটা কেৰাহীত মই আৰু অকণ ঘি দি অলপ গুড়ি নাৰিকল আছিলে সেইখিনি মই ভাজি লৈছোঁ। গুড়ি নাৰিকল নিদিলেও কথা নাই। আৰু তাতে মই এতিয়া খেজুৰখিনি আৰু অলপ গুড়ো ভাজি ল'ম। খেজুৰখিনি অকণ ভাজি ল'লে লাড়ুটোৰ লংগিটিভিটি বাঢ়ে, বহুদিনলৈ ভালে থাকে। আৰু গুড়ে আঠাটো অকণ বেছি কৰে, যাতে লাড়ুটো বান্ধিবলৈ সুবিধা হয় আৰু বেছি সোৱাদ লগা হয়। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম আৰু এটা এটাকৈ সুন্দৰকৈ লাড়ু বনাম। এই লাড়ু বহুত সোৱাদযুক্ত হয়। প্ৰায় 10-15 মিনিটত গমৰ লাড়ু হৈ গ'ল ঘৰতে। ঠাণ্ডাৰ দিনত খুবেই উপকাৰী আৰু অতি সোৱাদ লগা হয় আৰু বহুত নিউট্ৰিচিয়াছ হয়। আপোনালোকেও বনাবচোন আৰু কেনেকুৱা লাগিছে জনাব। ধন্যবাদ।